Kardom donatum, nanglitum thumbnail kelang pen pusita me chinipo pinibang kupialam silitum chethanjima. Ilitum ahot pen ahot kamatha dundu. Tuliram ronghang CM kivoy lapen MLA pusita me kibom lo. Labangso hut khaya kisung khaya kar I pachun thekjima mate wan thekjima puilitum kamatha dundu. Alangli tainut karbi pinagapot hempre kalam ta ningje dun tahai. Kedam tang dame Assam Assembly long alangli MLA hai detpen alangli lamthi jaidun lo he prekalam. Labangso alam ang songkang niklung bang kenangli tum na chini lo. RDNG matuli ramalang. Labang nangli tum comments long than pa chini tha. Lapen non alangli CM mate MLA kibo mahut ilitum hemprek lapen kichi kibia so phan plung thek jima. Nangli tum than pa chini tha. Alangli phan thek thulong lo adima so lapen west kar binglong lapen east kar binglong alam alangli kaningje dundo alangli tum kachingwa ya hu lasi labang so la marjan laili tum langlo nang mate arju dunlo na আমার কথা আলোচনা করা মাতা কারণে প্রথমবার কার্বি আংলঙৰ ডিমাসা সম্পর্কে আমার কার্বি আংলঙৰ ডিমাসা বহুতো ইস্যু আছে সংগঠনবিলাক বহুত আছে ইয়াতে আপোনালোক তেখেতসকলে 33 years যিটো নেকি স্বায়ত্তশাসী ৰাজ্য এই অটোনমাস ষ্টেট উইদিন দ্য ষ্টেট সেই অৰ্গেনাইজেশ্যনবিলাকত বহুত দিনৰ পৰা ইয়াত আহিছে অৰ্গেনাইজেশ্যনৰ কাম কৰি আহিছে আন্দোলন কৰি আহিছে সংগ্ৰাম কৰি আহিছে কাঞ্চাছ কম কাজ কম আৰু লগতে কাঞ্চা কেএনচি লগতে জাকাছ এনেধৰণৰ বহুতো সংগঠন আছে আমার কার্বি আংলং ডিমাসার সম্পর্কে আপনি যদি চাই যে oldest 62 district in India, largest 62 district in India, যে আমি গোয়া কই সিকিম কো বহুত ডাঙর কার্বি আংলং ডিমাসা যদি আমি কম্পেয়ার করে আর কার্বি আংলং যদি কম্পেয়ার করে ওয়েস্ট কার্বি আংলং কই সিকিম বহুত সৰু আর গোয়া কো আমার কো বহুত সৰু Sikkim আছে 3016 square kilometer. Goa আছে 3702 square kilometer. The Karbi Anglong whole we have 10,434 square kilometer. 10,434. Jogafel boundary mati sima. Including Dima Hasao hole ami Nagaland ko ami dangor. Gute Sikkim aru Goa তেওঁলোকৰ বছৰত তেওঁলোকৰ পাই they are getting a per year 20-30,000 crores per year. But we have received Karbi Anglong Autonomous Council last year only 282 crores. মাত্র 282 crores আমি all round development কাৰণে Karbi Anglongত আমি পাইছো কিন্তু ডিমা হাছাও মাত্র 150 crores পাইছে last year. Karbi Anglong 282 crores last year. আমাৰ ইয়াত বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আগতো ইয়াৰ পৰা কমেই আছে কিন্তু আপোনালোকক চাও যে আমাৰ এৰিয়াটো বহুত ডাঙৰ সিকিমকো তিনিগুণ ডাঙৰ আমাৰ কাৰ্বি আংলং গোৱাকো তিনিগুণ আমি ডাঙৰ কাৰ্বি আংলংকো পপুলেশ্যনত আমি সিকিমকো আমিও বেছি পপুলেশ্যন আছে কিন্তু আমাৰ ডেভেলপমেণ্টৰ টকা পুঁজিবিলাক বহুত কম কিন্তু পেপাৰ মিডিয়া অলপ আমাক হাইলাইট কৰে অলপ খালি ডেভেলপমেণ্ট নাই বুলি কয় কারাপশন বেশি হয় বুলি কয় টকাই যোৱা নাই তাতে টকা নাই এটা আপোনালোকৰ বাজেট আপোনালোকে যিটো স্পিকাৰ ডাঙৰীয়াটো জানে সন্মানীয় এমএলএ বিলাক জানে তেখেতসকলক জানে যে বাজেট কিমান পুঁজি আছে আমাৰ কাৰ্বি আংলং এই বছৰ 10% ইনক্ৰিজ হৈছে 10% 300 crores মান আমি পাইছো পাব এবাৰ পোৱা নাই 300 প্লাস আমি পাব গতিকে আমি হল এতিয়া লং ষ্টেণ্ডিং ডিমাণ্ড যিটো নেকি ভাৰতৰ সংবিধান Article 244A Autonomous State. সেই অটোনমাস স্টেটৰ যিটো নেকি ভাৰতৰ সংবিধান যিটো আছে সেই সংবিধানটো যাতে যে আমাৰ এছেম্বলি হাউচত পবিত্ৰ সদনত যদি আপোনালোকৰ যদি ৰেজলিউশ্যন যদি লয় প্ৰস্তাৱ কৰে তে কাৰ্বি আংলং আৰু ডিমা হাছাও যিটো নেকি বহুত দিনৰ পৰা আন্দোলন কৰিছে অটোনমাস ষ্টেট হ'ল ষ্টেট উইদিন দ্য ষ্টেট যে আমি অসমত বিভাজন কৰিব নিবিচাৰে অসমত বৰ অসম কৰিব বিচাৰিছে যে কাৰ্বি আংলং আৰু ডিমা হাছাওতে যাতে বেছি ডেভেলপমেণ্ট হয় যাতে কাৰ্বি আংলং আৰু ডিমা হাছাও যাতে পিছ নপৰে যে কাৰ্বি আংলং আৰু ডিমা হাছাও যাতে
সমান্তৰাল হিচাপে গুৱাহাটী চিটি নিচিনা তেজপুৰ আমাৰ গোস্বামী ডাঙৰীয়া আছে, তেজপুৰ নিচিনা আৰু আমাৰ স্পীকাৰ ডাঙৰীয়া আছে যোৰহাট যোৰহাট টাউনৰ নিচিনা আমাৰ কাৰ্বি আংলং ডিমা হাছাও যে সমান্তৰাল হিচাপে ডেভেলপমেণ্ট হ'ব বিচাৰিছে। গতিকে উই নিড অট'নমাছ ষ্টেট ইছ্যু। এই আৰ্টিকলটোৰ পৰা যিটো নেকি ইলেকশ্যনৰ সময় LK আদৱানীয়ে আহি প্ৰথমে 2009 খেৰণী চাৰেনী তেখেতেও প্ৰতিশ্ৰুতি দি গৈছে। যোৱাবাৰ ৰাজনাথ সিং অহা সময়ত জয়ৰাম মেংলেং ডাঙৰীয়াক যেতিয়া MP বিজেপি প্ৰাৰ্থী তেখেতে পাইছে, তেখেতে প্ৰচাৰ কৰিব আহোঁতে তেতিয়া ৰাজনাথ সিঙে কৈছে যে বিজেপি চৰকাৰ NDA চৰকাৰ অহাৰ লগে লগে অট'নমাছ ষ্টেটতো সেইটো আমি পাৰ্লিমেণ্টত পাছ কৰি আমি ইমপ্লিমেণ্ট কৰিম বুলি কৈছে। গতিকে এছেম্বলিটো আপোনালোকৰ যিটো ইয়াৰ পৰা যদি অলপমান ঠেলি দিয়ে আগবাঢ়ে কেন্দ্ৰ চৰকাৰলৈ, কাৰণ 2011 যেতিয়া MOS মেমৰেণ্ডাম অফ ছেটেলমেণ্ট UPDS বিলাক আৰ্মছ ষ্ট্ৰাগল কৰিছে, তেখেতসকলক কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু UPDSৰ স্বাক্ষৰ যেতিয়া কৰিছে, এগ্ৰিমেণ্ট কৰিছে মেমৰেণ্ডাম অফ ছেটেলমেণ্ট, তেতিয়া মানে 0 আৱাৰ্ছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইটো গভৰ্ণমেণ্ট যিটো ষ্টেটমেণ্ট সেইটো 0 আৱাৰ্ছত এতিয়া ইয়াৰ এছেম্বলি হাউচতে পঢ়ি দিছে যে আৰ্টিকল 244A সেইটো আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো আপত্তি নাই। আৰু লগতে MOS যিটো নেকি মেমৰেণ্ডাম অফ ছেটেলমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট সেইটো যিটো UPDS সেইটো এগ্ৰিমেণ্ট কৰিব আমাৰ ফালৰ পৰা সেইটো আপত্তি নাই, আমিও সমৰ্থন আছে বুলি তেতিয়াও এছেম্বলি হাউচ তেখেতে সেইটো প্ৰস্তাৱ দিছে, সেইটো ষ্টেটমেণ্ট দিয়া হৈছে। গতিকে সেই ষ্টেটমেণ্ট যেনে সন্মানীয় স্পীকাৰ তেখেত যিটো নেকি তেখেতৰ ডাইনেমিক এনাৰ্জেটিক আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও তেখেতে বহুত জানে, তেখেতে গোটেইখিনি কথা নকলে হৈ যায়। আৰু এইটো যাতে এছেম্বলি হাউচ আপোনালোকে প্ৰস্তাৱ লৈ আনে আৰু যাতে ভাৰত চৰকাৰ যিহেতু সেইটো আলাপ আলোচনাৰ মাজতে যাতে সেইটো সমস্যাটো সমাধান কৰে, নম্বৰ 1। আৰু উই নিড ইনক্ৰিজ অফ এনুৱেল বাজেট, যাতে বাজেটটো যাতে আমাৰ ইনক্ৰিজ কৰে, মেক্সিমাম 10,000 crores মান 2,000 crores ডিমা হাছাও 5,000 crores মান যদি আমাক দিয়ে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট, তাৰপিছত সেইটো যদি আমাক দিয়ে। নম্বৰ 3টো আমাৰ আছে যে আমি ডাইৰেক্ট ফাণ্ডিং, যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা টকা আৰু অসম চৰকাৰৰ পৰা অহা টকাটো যেনেও দিব, কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিমানখিনি পুঁজি দিব সেই যিমানখিনি পুঁজি ডাইৰেক্ট কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ টকা যেতিয়া সেইটো ডাইৰেক্ট দিলে আমাৰ কাৰণে সেইটো প্ৰস্তাৱ লৈ আনিলে স্পীকাৰ হাউচত মানে এছেম্বলি সদনত সেইটো আলোচনা কৰি এইটো ভাল হ'ব বুলি মোৰ ফালৰ পৰা অনুৰোধ কৰিব বিচাৰিছোঁ। আৰু লগতে ল' এণ্ড অৰ্ডাৰ, আজি অসমতো শান্তি এটা পৰিৱেশ আমি দেখা পাইছোঁ। আৰু কাৰ্বি আংলং ডিমা হাছাওত আপোনালোকে এতিয়াতো অলপ এক্সট্ৰিমিষ্ট প্ৰব্লেমৰ এতিয়া কম হৈছে। আৰু কাৰ্বি আংলঙৰ এটা অসমৰ ভিতৰত আটাইতকৈ শান্তি জিলা হিচাপে কাৰ্বি আংলং এটা বছৰ হৈছে, 2 বছৰমান হৈছে এতিয়া বন চন নাই তাতে, আৰু এটা শান্তি চলি আছে। গোটেই কাৰ্বি আংলঙৰ যিটো আকৌ শান্তি যাতে আনিবৰ কাৰণে যদি আপোনালোকৰ এছেম্বলি হাউচত যদি ল' এণ্ড অৰ্ডাৰ যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিল যদি আপোনালোকক দি দিয়ে বা ডিমা হাছাও অট'নমাছ কাউন্সিলত যদি ল' এণ্ড অৰ্ডাৰ যদি পাৱাৰটো দি দিয়ে, তেনে কাৰ্বি আংলং আৰু ডিমা হাছাও যিমানখিনি সমস্যাবিলাক সমাধান হ'ব বুলি আশা ৰাখি বাকীবিলাক সংগঠনবিলাক ক'ব। যদি কিবা ক'বলগীয়া আছে যদি মই আকৌ পিছত কম, যদি আপুনি মোৰ ফালতো মই ৰিকুৱেষ্টে কৰিব পাৰোঁ, একো কৰিব নোৱাৰোঁ, মই ৰিকুৱেষ্ট কৰিছোঁ। আৰু লগতে সন্মানীয় MLA ডাঙৰীয়া আছে, মন্ত্ৰী আছে, তেখেতসকলক মই অনুৰোধ কৰি উঠে যাতে 10,000 কোটি টকা যাতে পুঁজি দিয়ে, 5,000 টকা ডিমা হাছাও দিয়ে, তাৰপিছত যে ডাইৰেক্ট ফাণ্ডিং দিয়ে, তাৰপিছত অট'নমাছ ষ্টেট ইছ্যু যাতে প্ৰস্তাৱ যদি ৰিজলিউশ্যন আকাৰে যদি সদনত যদি পাছ কৰে পবিত্ৰ সদনত, আৰু যদি ল' এণ্ড অৰ্ডাৰ যদি কাৰ্বি আংলং ডিমা হাছাও যদি কাউন্সিলত যদি এইটো অৰ্পণ কৰি দিয়ে, হেণ্ডঅভাৰ কৰি দিয়ে, তেনে আমাৰ কাৰ্বি আংলঙৰ ডিমা হাছাওটো বহুত আগবাঢ়িব। আৰু এইটো 6 শিডিউল অট'নমাছ কাউন্সিল এইটো ব্ৰিটিছ দিনৰ পৰা সেইটো বনাইছে। আৰু 6 শিডিউল পাৱাৰটো আপোনালোকে সেইটো যাতে হস্তক্ষেপ নকৰে। 6 শিডিউল যিটো পাৱাৰ এইটো ব্ৰিটিছ দিনৰ পৰা আমাক দিয়া হৈছে। গতিকে সেই 6 শিডিউলৰ যিটো পাৱাৰটো আপোনালোকে যাতে সেইটো যাতে ইয়াত আমাক মানে সেই পাৱাৰটো এতিয়া কণ্টিনিউ কৰিব দিয়ে, তাৰ কাৰণে অনুৰোধ কৰি ধন্যবাদ দি মোৰ ভাষণ ইমানতে সামৰি মাৰিম।
ডিমা হাছৰ পৰা এজন আৰম্ভ কৰিবনি? ডিমা হাছৰ যিসকলে আহিছে কোনোবা আহি আছে। থেংক ইউ। মাইক মাইক হেম হেমাৰ নাম, হেম ফুৱাৰ নাম, নিপিয়া নাম, নিচিং হঞ্চে নাম। Respected Honorable Speaker for giving this opportunity, and respected all members present this August House. I rise to support the motion of thanks to the address of the Honorable Governor. First of all, I am grateful to Honorable Governor that he chooses to begin the address by blessing the newly elected members and acknowledging the all-round achievement of our visionary and great leader, Dr. Himanta Biswa Sharma, the political victory of the BJP under the leadership of Prime Minister Narendra Modi, and the rise of Dr. Himanta Biswa Sharma to these coveted positions of the Chief Minister have been truly and blessings for the hills people, Karbi Anglong and West Karbi Anglong. অধ্যক্ষ মহোদয়, যে উপৰোক্ত বক্তাসকলে আমাৰ ৰাজ্যপালৰ ভাষণৰ ওপৰত তেখেতসকলৰ নিজৰ নিজৰ মনত কথা গোটেইখিনি বিতংভাৱে বহলাই কৈছে। অধ্যক্ষ মহোদয়, মই কাৰ্বি আংলং হিলছ হৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ, 60 দলীয়া হৈ। ময়ো গৱৰ্ণৰ যিবিলাকৰ তেখেতৰ ভাষণৰ পৰা মই অন্তৰৰ পৰা মই সমৰ্থন কৰিছোঁ। অধ্যক্ষ মহোদয়, মই বিশেষ নকওঁ, সেই পবিত্ৰ সদনত আমাৰ কাৰ্বি আংলঙৰ বহুত দিনৰ সমস্যা আছে, প্ৰায় 40 বছৰৰ ৰাজনীতিক সমস্যা আছে। সেই সমস্যা সমাধান কৰাৰ স্বাৰ্থত অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে সেই সমস্যাবিলাকৰ সমাধান কৰিব পাৰিম। আৰু সেই প্ৰস্তাৱটো অধ্যক্ষ মহোদয়, যে আপুনি যেতিয়া ৰাজ্যিক সভাপতি আছিলে, তেতিয়া বৰ্তমান ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সাধাৰণ সম্পাদক আছিলে। সেই সময় আপুনি PWD গেষ্ট হাউচ আমাক মাতি কাৰ্বি আংলং, ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু বোৰ্ড কাউন্সিলত আপুনি মাতি সেইদিনা আমি প্ৰস্তাৱ লৈছে আপোনাৰ নেতৃত্বত, যে কাৰ্বি আংলঙৰ বহুত দিনৰ আন্দোলন কৰি আহিছে, সংগ্ৰাম কৰি আহিছে, অট'নমাছ ষ্টেটৰ সমস্যা, আৰ্টিকল 244A ইমপ্লিমেণ্টেশ্যনৰ সমস্যা, সেই সমাধান কৰাৰ স্বাৰ্থত আপুনি প্ৰস্তাৱ লৈছে যে কেন্দ্ৰ চৰকাৰৰ পঠাব বা অসম ৰাজ্যিক তৰফৰ পৰা আপুনি কোনো আপত্তি নাই বুলি সেই প্ৰস্তাৱটো গ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, আজি আপুনি চাওক, কাৰ্বি আংলঙত যদি আপুনি চায় যে অট'নমাছ ষ্টেটৰ আন্দোলনত আপোনালোকে ভুল ভাবিব নালাগে যে অট'নমাছ ষ্টেট মিন ষ্টেট উইদিন দ্য ষ্টেট অফ আছাম, যে অসমৰ আমি বিভাজন নকৰোঁ। অসমৰ বৰ অসম কৰাৰ স্বাৰ্থত যে কাৰ্বি আংলঙত যে আপোনালোকে জানে যে চাৰিসীমা বহুত ডাঙৰ, bigger than Goa and Sikkim, even Tripura also. We have total geographical boundary 10,434 square kilometer above, sir. সেইটো as per Constitution of India, Article 244A, সেইটো আমি বিচাৰিছোঁ। আৰু সেইটো সংগ্ৰাম কৰাৰ সময় আমি কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে যে মিলিটেন্টছ গ্ৰুপৰ বহুতো যুৱক যুৱতীয়ে ওলাই আহিছে, ইন দ্য নেম অফ দ্য অট'নমাছ ষ্টেট, ইন দ্য বেনাৰ অফ দ্য অট'নমাছ ষ্টেট, তেওঁলোকৰ বন্দুক ধৰিবলগীয়া হৈছে। প্ৰায় 500জনকৈ অধিক, 500কৈ অধিক যুৱক যুৱতীয়ে সেই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হৈছে। কিন্তু অধ্যক্ষ মহোদয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিবিলাকে পৰিয়ালক যে কংগ্ৰেছৰ শাসনৰ আমোলত অধ্যক্ষ মহোদয় 1 পইচা তেওঁলোকক দিয়া নাই, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত অধ্যক্ষ মহোদয় প্ৰত্যেকজন শ্বহীদ পৰিয়ালক 5 লাখ টকা দিছে, 500 পৰিয়ালক। সেইটো আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজক ধন্যবাদ দিছোঁ। অধ্যক্ষ মহোদয়, সেই 10টা মিলিটেণ্ট গ্ৰুপত জন্ম হোৱা একমাত্ৰ কাৰণটো হ'ল অট'নমাছ ষ্টেটৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত। অধ্যক্ষ মহোদয়, কিন্তু
জন্ম হৈছে কংগ্ৰেছৰ শাসনৰ মূলত, কিন্তু কংগ্ৰেছৰ চৰকাৰ দিনত, কিন্তু সেই সমস্যা সমাধান কৰিবৰ কাৰণে কোনো চৰকাৰে চিন্তা কৰা নাই অধ্যক্ষ মহোদয়। কিন্তু সেই 10টা মিলিটেণ্ট গ্ৰুপছত অমিত শ্বাহ গৃহমন্ত্ৰীয়ে সহায়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত 10টা সংগঠন লগত আলাপ আলোচনা কৰি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে, মেমৰেণ্ডাম অফ সেটেলমেণ্ট শান্তি চুক্তি কৰি এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাওৰ স্থায়ী শান্তি হৈছে। অধ্যক্ষ মহোদয়, আপোনাৰ নেতৃত্বতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ দিনতে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ সমস্যাটো সমাধান কৰিব পাৰিব বুলি মই আশাবাদী। সন্মান্য সদস্যসকল, আপোনালোকে সমৰ্থন কৰিব লাগিব। কাৰ্বি আংলঙত প্ৰথমবাৰ ইতিহাস সেই পবিত্ৰ সদনত নিজৰ মাতৃভাষা জীয়াই ৰখাৰ স্বাৰ্থত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ইয়াত যে বিধায়কসকলৰ নিজৰ মাতৃভাষাৰ পৰা শপত লোৱা সুবিধা দিয়াটো আমাৰ যে জনজাতিসকলৰ কাৰণে এটা ইয়াত সেই পবিত্ৰ সদনত এটা ইতিহাস। সন্মান্য, মই বেছি বহলাই নকওঁ অধ্যক্ষ মহোদয়, যে আমি অপ্ৰক্তা বক্তা ৰিহন দৈমাৰী তেখেতে যে যিটো 60 এৰিয়া যিবিলাকৰ সমস্যাবিলাক তেখেতে কৈছে, সেই মই সমৰ্থন কৰিছোঁ আৰু সেই গোটেইখিনি সমস্যাবিলাকৰ সমাধান কৰিব বুলি মই আশা দিছোঁ। ধন্যবাদ অধ্যক্ষ মহোদয়।